ঘৈণীয়ে বুলি তোৱা মাকৰ ঘৰলে ইমান ঘনাই ঘনাই যায় হে ওচৰতে বিয়া পতা আধিলে ছাগলী পোহা একেই কথাই মোৰ ভাগ্যতহে মদা আহি গিয়েকটো লিখি দিলে আৰু দেই মদ বুলিও খাই মানে একদম মদতে একদম জোবা মাৰি সোমাই থাকে আৰু মানে মানুহটো মই কৈছো নহয় ইমান মদ খাবলৈ যায় হে থাকিবলৈ মন নোযোৱা হৈছে এইটোৰ লগত মই কৈছো নহয় মাথাটো ইমান টিং টিঙাইছে হেং মাৰিছে আকৌ হেং মাৰিছে কালি অলপ খোপা মদ খাইছে হে মদ খাইছে হেং মাৰিছে আকৌ মূৰত গম পাইছো নহয় ইমান গোন্ধাইছে কাষেদি গৈছেও ইমান ভেকেট গোন্ধাইছে হে গাটো ধুই দিয়কেচোন যাওক গাটো ধুই দিয়কে যাওক নহবা গা চা নোধোৱাকে আকৌ আপোনাৰ মদ খাবলৈ যাব হবই নহয় আকৌ ক'ত সদায় মদ খোৱা দেখিলি কেতিয়াবা খাওঁ আৰু সদায় মদেই খোৱা দেখি পায় মদ নেখায় গাখীৰ খায় আজি যাবচোন বাৰু কেনেবাকে মদ খাবলে মই একদম চুচৰাই আনিমগে হাতে মূৰে একদম ঠেঙে চেঙে ভাঙিম মদ খোৱা জেগা পাই চুচৰাই আনিমগে যত মানে বেয়া কথা আলোচনা এখন হয় মদৰ ঘাটিটোতে একদম খং উঠা হৈছে আৰু এটা এইটো জয়ন্ত সিয়ে লগ ধৰি নিয়ে মদ খাবলে আজি যাবচোন কেনেবাকে পাবচোন হেৰি মোৰ টকা 500 টকা দি দিয়ক মদ খাবলৈ পইচা এটকা নাই তোক কেনেকে দিওঁ 500 টকা মদ খাবলে হবলে পইচা ওলাব পাৰে হা মোক হলে আকৌ পইচা 500 টকা দিব নোৱাৰে হা কথা কবলে আহিছে মদ সোপা খাবলে আকৌ পইচা পাতি ওলাই মোক দিবলেহে পইচা নোলায় দেখি দিলে ধুনীয়া দেখি আহিলো হা এইটো যে ফপ সূতা নেজানো নহয় আই অকল ঘৰখনতে বহি থাকিব কাম এটা নকৰে নালাগে মই খোজকাঢ়িয়ে যাম নালাগে হ'ব খোজকাঢ়িয়ে যামগে এই ফপা নহৈছে আৰু মানুহজনী ক'ত গ'ল বাৰু নাই মাল অকণকে খাই থাকোঁগে কালি নোখোৱা ইমানকে মাথাটো কিবা টিং টিঙা হেং মাৰি আছে যাওঁ স্কুটি চকতে যোৱাই ভাল আৰু মানুহটো কেনি গ'ল বাৰু মানুহটো এইটো ওলাই আহিলে জেং কৰে আকৌ ই চাগে গ'ল চাগে মদ খাবলৈ গ'ল চাগে ঐ কুকুৰ কলৈ গলি তই দেখিছা ইয়াক আজি দিম চাবিচোন এতিয়া মটৰ ঘাটিতে ইয়াক দিমগে মই আজি একদম হালোৱা আছে খুব বহাই দিমগে ৰ কেনি গলি ল'ৰা মোৰ মাইকীজনী একদম মদ খাবলৈ নিদিয়ে নহয় মোৰজনী একেই আজি মাকৰ ঘৰলৈ গ'ল কাৰণেহে বাচিছো বৈ অকণমান খাই আহোঁগে এই নেযাওঁ ৰাতিপুৱাই বৈ ঐ তই একদম মদ খাবলৈ ইয়াৰ পালিহিহে ৰাতিপুৱাই ইমান তাক মই বাধা দিলো বোলো তই মদবোৰ খাব নালাগেচোন কালিচোন মদ খাইছিলি একদম তেতুগুৰিলৈকে মদ খোপা খালি ৰাতিপুৱাই মূৰ টিং টিঙাইছে বুলি কৈছ তোৰ মূৰৰ হেংটোকে ভগা নাই মদ খাবলৈ একদম পাই গ'লহি একদম মদ খাবলৈ পাই গ'লহি বৈ জয়ন্ত তোৰ ঘৈণীয়ে নাই নি আজি তাই মাকৰ ঘৰলৈ গ'ল সঁচাকে আদি ঘৈণীয়ে বুলি তোৱা মাকৰ ঘৰলে ইমান ঘনাই যায় হে ওচৰতে বিয়া পতা আধিলে ছাগলী পোহা একেই কথাই আৰু ঘৈণীয়ে নাই সেইকাৰণে একদম গাখীৰতে মহৰ কুঠি একদম মদ খাবলৈ প্ৰাণবোৰ পাতিলি ৰাতিপুৱাই বৈ মদ খাব নালাগে দেই আমাৰ ৰাতিপুৱাই মদ খাব নালাগে ইমান কলো বোলো মদ খোপা খাবগে নালাগে মদ বুলি ক'লে একদম মাইকীকে পাহৰি যাওঁ গু মাৰি দিম হে মদ বুলি ক'লে একদম মাইকীকে পাহৰি যাওঁ কিবা আছে নেকি তোৰ মদৰ লগত হে কেহানিবা একদম মদৰ কাৰণে মৰিবি চাবিচোন তহঁতি একদম চিটিকাত লাগি মৰিবি কেহানিবা মদৰ কাৰণে ইমান কলো মদবোৰ খাব নালাগে ৰাম মই কৈছো নহয় একদম কোন তলকত কেনি পলাই যায় একদম মদ খাইকে যাবচোন মই ঠেং চেং ভাঙিম মদ খাবলৈ ভিতৰলৈ যায় কথা কবলৈ আহিছে